কিমান যায় আপোনালোকে চাই ল'ব কেমেৰাটোত মই স্পীড মিটাৰো দেখাই দিম বাৰু ফাৰ্ষ্ট গিয়াৰত এখন কিমান যায় মই দেখাই দিছোঁ আপোনাৰ ট্ৰেকশ্যন কণ্ট্ৰল থাকিলে আপোনাৰ ইকুৱেল চকা দুইটা চকা ইকুৱেল ঘূৰাই মানে আগ চকাটো যিমান ঘূৰি আছে পিছ চকাটো সিমানে ঘূৰে গাড়ীখন বহুত লেতেৰা হৈ আছে কাৰণ আমি চব অফৰোডিং কৰি গাড়ী অৱস্থা নিউট্ৰেলতে আছে What is up everyone? And আজি আমাৰ লগত আছে দুখন মৰমৰ বাইক এখন মোৰ R15M আৰু এখন মোৰ কাজিনৰ Duke 200 আজি দুইখন বাইকৰে ৰিভিউ দিওঁ দুইখন বাইকৰে অলমোষ্ট 4 to 5 মান হৈ গৈছে দুইখন বাইকৰে এণ্ড দুইখন বাইকত কি ডিফাৰেঞ্চ আছে কাৰ কোনখনত কি পাৱাৰ আছে কোনখনত কি ফিচাৰ্ছ আছে কি টেকন'লজি আছে দুইখনত মই দেখাব চাম এণ্ড মই ফাৰ্ষ্ট গিয়াৰত কিমান যায় আৰু ছেকেণ্ড গিয়াৰত কিমান যায় দুটা বস্তু দেখাম কাৰণ ইয়াত বেছি জাগা নাই মই টপ এণ্ড লৈ যাবৰ কাৰণে টপ এণ্ড নিবৰ কাৰণে মই বেলেগ জাগাত নিম এদিন এণ্ড ৰেচো নকৰোঁ বৰ্তমান জাষ্ট মই দেখাম যে কোনখন গাড়ীত কি ফিচাৰ আছে আৰু কোনখন মানে ফাৰ্ষ্ট গিয়াৰত কোনখন কিমান যায় আৰু ছেকেণ্ড গিয়াৰত কোনখন কিমান যায় মই যে ইণ্ট্ৰ'টো দিয়া নাই এণ্ড হাই হেল্ল' দোস্ত এণ্ড স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেললৈ এণ্ড আজি মোৰ লগত আছে মোৰ কাজিন আছে এখন কাজিনৰে বাইক হয় 200 এণ্ড দুইখন বাইকৰে মই ৰিভিউ দিওঁ ফাৰ্ষ্ট গিয়াৰ চেলেঞ্জো কৰোঁ ছেকেণ্ড গিয়াৰো কৰিম অলম'ষ্ট দুইখন গাড়ীৰ প্ৰাইজো ছেইম অলম'ষ্ট দুইখন গাড়ীৰ প্ৰাইজো ছেইম 2 লাখৰ ওচৰা ওচৰিয়ে দুইখন পৰে এখন 2,10,2,06,7 পৰি যায় এখন 2,10,000 নে কিমান পৰি যায় এখন এণ্ড মই পাৱাৰটো কৈ দিছোঁ এইখনত আছে 25 পইণ্ট ছামথিং bhp আৰু এখনত 18 পইণ্ট ছামথিং bhp আছে কাৰণ দেখা গম পাই গৈছে যে এখনত কম পাৱাৰ আছে আৰু লুকছৰ আপোনালোকে কমেণ্ট দিব কোনখন গাড়ী কাৰ কি ভাল লাগে মই গাড়ীখন নাচাব দেই আমাৰ গাড়ীখন বহুত লেতেৰা হৈ আছে কাৰণ আমি চব অফৰোডিং কৰি গাড়ী অৱস্থা মানে একদম লেতেৰা হৈ আছে গাড়ীখন অফৰোডিং কৰি হেলমেট লোৱাটো ভিডিঅ' চালে গাড়ীখন মডিফাই কৰাও আছে এইখনতো আমি মোৰখনতো তেল লাইট লগোৱাই আছে এইখনতো আমি লগাম তেল লাইট কেইদিনমান পিছত তেল লাইট প্লাছ মই এই বস্তুকেইটা ময়ো লগাম মানে ৰিম কি কয় এইটো কিবা এটা ষ্টিকাৰ হয় আৰু ৰিম'ট ষ্টিকাৰ এটা লগাই মই এই ষ্টিকাৰকেইটা এনেকৈ লগাব লাগিব মজা লাগিব তেতিয়া বাকী কৈ দিছোঁ গাড়ীখনত কি আছে যদি আপুনি ভাবি আছে ডিউক 200 লওক এখনত ফিল্ডটো পাব পিকআপৰ ফিল্ডটো পাব এণ্ড এইখনত কিন্তু সিমান পিকআপৰ ফিল্ডটো নাপাব R15ত পিকআপৰ ফিল্ডটো নাপাব কিন্তু এইখনত ডিউকখন মানে ইনষ্টেণ্ট পিকআপটো পাব এখনৰ ইনষ্টেণ্ট পিকআপটো সিমান নাই এখনত যিমান আছে এখনত সিমান নাই কিন্তু এইখনত টেকন'লজি এইখনতকৈ বহুত আছে এখনত আপুনি পাই যাব কুইক শ্বিফটাৰ প্লাছ আপোনালোকে ট্ৰেকশ্যন কণ্ট্ৰলটো মই বুজাব যাওঁ যদি এইটো এটা হৈছে এটা গ্ৰীপ ট্ৰেকশ্যন কণ্ট্ৰল বহুতে নাজানে কুইক শ্বিফটাৰ জানে যদিও কুইক শ্বিফটাৰটোতো আপুনি ক্লাছলেছ আৰু উইদাউট ক্লাছ আপুনি গিয়াৰ চেঞ্জ কৰিব পাৰে কিন্তু ট্ৰেকশ্যন কণ্ট্ৰলটো হ'ল আপোনাৰ চকাৰ গ্ৰীপ হয় আপুনি যেতিয়া মই এক্সাম্পল দিছোঁ যে আপুনি এটা কৰ্ণাৰিং ল'ব গৈছে কৰ্ণাৰিংটোত আপুনি মানে বহুত গাড়ী শ্লিপ খায় কিন্তু এইখন গাড়ী আপোনাৰ ট্ৰেকশ্যন কণ্ট্ৰল থাকিলে আপোনাৰ ইকুৱেল চকা দুইটা চকা ইকুৱেল ঘূৰাই মানে আগ চকাটো যিমান ঘূৰি আছে পিছ চকাটো সিমানে ঘূৰে মানে সেইটোৱে ট্ৰেকশ্যন কণ্ট্ৰলে মেইনটেইন কৰি ৰাখে আৰু বস্তুটো চকাৰ যোনকেইটা পাৱাৰ ন মানে যোনটো ইকুৱেল ঘূৰাৰ কাৰণে মেইনটেইন কৰি ৰাখে সেয়াই আৰু বাকী ইয়াত কুইক শ্বিফটাৰ আছে এণ্ড এইখনত ক'ব গ'লে মানে ছুপাৰ বাইকৰ নিচিনা বনাইছে চব ছুপাৰ বাইক ছিষ্টেম দি দিছে আৰু এণ্ড আপুনি মই এতিয়া দেখাই আছোঁ ফাৰ্ষ্ট গিয়াৰ কিমান যায় আৰু ছেকেণ্ড গিয়াৰ কিমান ফাৰ্ষ্ট গিয়াৰত কিমান যায় ছেকেণ্ড গিয়াৰত কিমান যায় দুইখন বাইকৰ মই দেখাই আছোঁ আশা কৰোঁ চাউণ্ড কোৱালিটি ভালে আহি আছে মই মাইক লগোৱা নাই উইদাউট মাইক কৈ আছোঁ এণ্ড ব'লক মই এতিয়া হেলমেটত মাইকটো লগাই কিনে বাইকখনৰ কোনখন কিমান স্পীড যায় দেখাই আছোঁ চ' গাইছ আমাৰ লগত আছে মণ্ডনো আহি পালে আমাৰ লগত ব'লক এতিয়া মই আপোনালোকৰ গাড়ীখনৰ পটাপট মানে বতৰো বেয়া বৰষুণ নহাৰ আগতে বহুতেতো বৰ্তমান একজষ্টৰ চাউণ্ড শুনিব চাই আছে চাগে পটাপট একজষ্টৰ চাউণ্ড এটা শুনি দিওঁ একজষ্ট কোনোটোতো একজষ্ট লাগি থকা নাই চবেই জাষ্ট মই এনেই চবৰ অকণমান শুনাই দি আছোঁ গিয়াৰ লাগি আছে অ'কে এখনতো আণ্ডাৰভেলি হয় একজষ্ট নাই এইখনত এখনত এনেকুৱাই চাউণ্ড আহে আৰু তো মোৰ বাইকখন নিউট্ৰেলতে আছে অলম'ষ্ট ছেম টাইপে লাগে
এইখনত অলপমান বেলেগকৈ চাউণ্ড আহে, এইখনত অলপ বেলেগকৈ চাউণ্ড আহে আৰু এইখনত LED প্ৰজেক্টৰ আছে, এইখনটো আগৰ LED লাইটকেইটাই আছে। ব'লক মই পটাপট বৰষুণ চৰষুণ নাহোঁতে ফাৰ্ষ্ট গিয়াৰত কোনখন কিমান যায় মই দেখাই দিওঁ। এইপিনে যাওঁ আৰু বেলেগ উপায় নাই, অকল ইয়াত ফাৰ্ষ্ট গিয়াৰ আৰু অকল ছেকেণ্ড গিয়াৰে দেখাম আৰু মই ইয়াত বেলেগ দেখাব নোৱাৰোঁ। অ' বা এখন কি বনাইছিল মোৰ নিচিনাই। মই অকণমান লেফ্ট ছাইডে যাই লওঁ। ব'লক ফাৰ্ষ্ট গিয়াৰত কিমান যায় আপোনালোকে চাই ল'ব কেমেৰাটোত, মই স্পীড মিটাৰো দেখাই দিম বাৰু। ফাৰ্ষ্টত 49, ছেকেণ্ডত 72। 3 গিয়াৰ মই জাষ্ট লগালোঁ। ফাৰ্ষ্টত আপোনাৰ ফাৰ্ষ্ট গিয়াৰত 49 এণ্ড ছেকেণ্ডত 72। ব'লক এতিয়া ডিউকখন চাওক, ডিউকখন কিমান যায় কি কথা। এইখনতো আমি গমেই পালোঁ। এখন অলপমান হাইটতকৈ ওখ, এখনৰ চিট এডজাষ্ট কৰিব পাৰি, এখনৰ এটা বেনিফিট হয়। হা এই কমাই থৈ দিছে মানে আমাৰ এইখনত মানে চিট হাইট চাইট কৰিবৰ কাৰণে একো অপশ্যন নাথাকে। এখনৰ স্প্ৰিংডালত কিবা এটা থাকে বস্তু এটা, সেইটো জাষ্ট কৰিব পাৰি। ব'লক দেৰি নকৰোঁ, পটাপট এইখনৰো কিমান যায় দেখাই দিওঁ। ফাৰ্ষ্ট গিয়াৰত এখন কিমান যায় মই দেখাই দিছোঁ। 46, 62। এখনত আপোনাৰ গম পালে যোনখন মেক্সিমাম মানে এখনত পাৱাৰটো বেছি আছে যদিও ইনষ্টেণ্ট ফিল আছে যদিও আমাৰ এইখনতকৈ এইখনত কম যায় আছে। বাকী আপোনালোকে গমেই পাইছে কোনখন কিমান কি হয়। এইখনত আপোনাৰ ইনষ্টেণ্ট পিকআপটো আছে, যোনটো বহুত মানে ইনষ্টেণ্ট পিকআপটো পাব। R15ত ইমান ইনষ্টেণ্ট পিকআপটো নাই, সেইকাৰণে এটা মানে আমাৰ এইখনত টপ এণ্ড আছে। এইখনো যায় কমেও 130। মই এখন 133 উঠাইছোঁ লাষ্ট, আৰু উঠাব পাৰি অপেন জেগা পালে। এখন ওখ দেই, এইখন বাইক মস্ত। চ' গাইজ আপোনালোকে গমেই পালে। এতিয়া আপোনালোকে যদি কোনোবাই ভাবি আছে কি বাইক লওঁ কি নলওঁ, আপোনালোকে নিশ্চয় মই আপোনাক দেখাই দিলোঁ কোনখন কি ফিচাৰ আছে, ক'লোৱে মই ধুনীয়াকৈ। অলম'ষ্ট দুইখন বাইকৰ ছেইম প্ৰাইচ। আপোনালোকে যি ভাল লাগে, এতিয়া বহুতে ভাবি আছে যে কি বাইক লওঁ কি বাইক নলওঁ, মই দুখন বাইক দেখাই দিছোঁ। এণ্ড টপ এণ্ড মই এতিয়া নেদেখাওঁ, টপ এণ্ড মই হাইৱেত যাই দেখাম এদিন। টপ এণ্ড অলম'ষ্ট এখন 155 যায়ে, অলম'ষ্ট 155 গুচি যায়গৈ। অকণমান ৱাইন স্পীডটো পালে দেই, প্ৰতিবাৰে নাযায় 155, কিন্তু যায় আৰু এখনো কমে 145 মান উঠে এখন। এণ্ড আজি ভিডিঅ'টো মই বেছি দীঘল নকৰোঁ আৰু জাষ্ট মই এইটোৱে দেখালোঁ যে ফাৰ্ষ্ট গিয়াৰত কোনখন কিমান যায় এণ্ড ছেকেণ্ড গিয়াৰত কোনখন কিমান যায়। আৰু এখন আপোনাৰ আকৌ এবাৰ কৈছোঁ যে এখন 25.something bhp এণ্ড এখন 18.something bhp। এখনৰ পাৱাৰ বেছি, আপোনাক ক'লোৱে মই এখনৰ পাৱাৰ বেছি, এখনৰ অলপমান পাৱাৰ কম, কিন্তু এখনত আপোনাৰ VVA আছে যিটোৰ কাৰণে বেছি পাৱাৰ প্ৰডিউচ কৰে। এণ্ড গাইজ আজিৰ ভিডিঅ'টো এইখিনিতে। এণ্ড লগ পাম আৰু এটা বেলেগ ব্লগত। এণ্ড নেক্সট ব্লগো আপোনালোকে জল্দি দেখা পাব, ধামাকা একদম। বাই বাই গাইজ, টাটা।